তো আমি নাভাবোঁ যে আমাৰ এইখন অঞ্চলত সচেতন ব্যক্তিসকলে আন্দোলনৰ লগত জড়িত থকা আমাৰ বড়ো নেতাসকলে চবেই আমাৰ BPF ৰাজনীতিক দলৰ লগত আছে। তো ইয়াৰ কাৰণে মই নাভাবোঁ যে তেখেতে আমাৰ দতমা সমষ্টিখনৰ পৰা উদ্ধাৰ হ'ব বুলি মই কেতিয়াও নাভাবোঁ। আমি BPF ৰাজনীতিক দল হিচাপে জিকাটো নিশ্চিত 100%। বিজেপিৰ পৰা মনোৰঞ্জন ব্ৰহ্মই তাতে ইলেকশ্যন খেলি আছে। মনোৰঞ্জন হিচাপেতো বিজেপি ৰাজনীতিক দল হিচাপে আমাৰ দতমা সমষ্টিখনত একো প্ৰভাৱ নাই। আমাৰ পপুলেশ্যন পেটাৰ্ণটো বেলেগ। আমাৰ দতমা সমষ্টিখনত বিজেপিৰ জিকাৰ কোনো প্ৰশ্নই নুঠে, কিয়নো আমাৰ এইখন অঞ্চলত বড়ো মানুহবিলাকৰ 28,000 ভোটাৰ আছে। মাইনৰিটি মুছলিম হিচাপে আমাৰ 9,000কে অধিক ভোটাৰ আছে। তো আমাৰ টোটেল বড়ো আৰু মুছলিম ভোটৰ ভিতৰতে আমাৰ 38,000 মান ভোট। তো কিমান থাকিল? 15,000 মানৰ ভিতৰত 12,000 মান ভোট পল হ'ব। তাৰে ভিতৰৰ পৰা আমাৰ লগত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহবিলাকে আমাৰ লগত আছে। ৰাজবংশী ভাই ককাইসকলে আমাৰ লগত আছে, আদিবাসী ভাই ককাইসকলে আছে, বেংগলী ভাই ককাইসকলে আছে, আমাৰ নেপালী আছে। চবেই আমাৰ দলৰ লগত ওতঃপ্ৰোত জড়িত হৈ পেলাই তেখেতসকলে আমাৰ লগত অহৰহৰ কাম কৰি আছে। তো মই নাভাবোঁ যে বিজেপি ৰাজনীতি দলে যিমানেই ডাঙৰ ডাঙৰ নেতা আহি পেলাই ইয়াত কেম্পেইন কৰক, মনোৰঞ্জনে যিমানে পইচাৰ টোপলা লৈ পেলাই ঘূৰি ফুৰি মানুহবিলাকক কিনা বেচা কৰি থাকক, তথাপিও আমাৰ দতমা সমষ্টিখনত বিজেপিৰ কোনো পৰ্যায় 6,000কে 7,000কে বেছি ভোট ইয়াত পোৱাৰ কোনো চান্সেছ নাই। তো ইয়াৰ কাৰণে মই নাভাবোঁ বিজেপি আৰু UPPL ৰাজনীতিক দলে আমাৰ দতমাত আমাৰ BPF ৰাজনীতিক দলৰ লগত প্ৰত্যাহ্বান দিব পৰা তেনেকুৱা ব্যক্তি নাই বা ৰাজনীতিক দল নাই। তো আমি BPF ৰাজনীতিক দল হিচাপে ৰাইজে আমাক সহজতে জিকাই দিব 100%। তো মই আমাৰ দতমাবাসী হিচাপে বিভিন্ন জাতি জনগোষ্ঠীক মই অন্তৰৰ পৰা অনুৰোধ জনাইছোঁ বা মই অন্তৰৰ পৰা ৰিকুৱেষ্ট কৰিছোঁ যাতে উন্নতিৰ স্বাৰ্থত আমাৰ অঞ্চলখনৰ স্বাৰ্থত আকৌ BTCৰ গুচি যোৱা বা লৈ যোৱা যিটো পাৱাৰ, এই পাৱাৰখিনি যাতে ঘূৰাই দিয়াৰ বা ঘূৰাই অনাৰ ক্ষেত্ৰত সকলো শ্ৰেণীৰ জাতি জনগোষ্ঠীৰ মানুহবিলাকে যাতে আমাৰ BPF ৰাজনীতিক দলৰ হকে ভোট প্ৰদান কৰে, তাৰ কাৰণে সকলো স্তৰৰ মানুহ মই অন্তৰৰ পৰা অনুৰোধ জনাইছোঁ। সমষ্টি হিচাপেতো ইয়াত কিবা ক'ব লগা আছে বুলি মই ভবা নাই। বিগত যোৱা 2005 পৰা BPF ৰাজনীতিক দলৰ লগত আমাৰ দতমা সমষ্টিবাসী হিচাপে বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহবিলাকে আমাৰ লগত আছে। ৰাজবংশী হওক, আদিবাসী হওক, বেংগলী হওক, বড়ো হওক, চবেই আমাৰ BPF ৰাজনীতিক দলৰ লগত আছে। আৰু আগন্তুক যিটো 22 তাৰিখ যিটো নিৰ্বাচন, এই নিৰ্বাচনখনত আমি সহজতে জয়ী হ'ম বুলি মই দাবী জনাব পাৰোঁ। এতিয়া দতমা সমষ্টিত BTC প্ৰধান প্ৰমোদ বড়ো ইলেকশ্যন খেলি আছে, কেনেকৈ যুঁজ হ'ব বুলি ভাবে? তেখেতক মই আদৰণি জনাইছোঁ। আমাৰ দতমা সমষ্টি তেখেতে খেলিব, ভালেই হৈছে। তো তেখেতক মই নাভাবোঁ যে তেখেতে যে আমাৰ দতমা সমষ্টিখনত আহি পেলাই কিবা এটা চমক সৃষ্টি কৰি পেলাই তেওঁ দতমা সমষ্টিৰ পৰা জিকি যাব, এইটো মই কেতিয়াও নাভাবোঁ। কিয়নো তেখেতসকলে এই 5 বছৰখনত আমাৰ BTCখনৰ 40টা সমষ্টিখনত একো উন্নতিৰ কাৰণে তেখেতসকলে কাম কৰিব পৰা নাই। তো ইয়াৰ কাৰণে মই নাভাবোঁ বিভিন্ন স্তৰৰ মানুহবিলাকে তেখেতসকলক নৎসাত কৰিছে। আমাৰ যুৱ যুৱতীসকলে এজনৰ সংস্থাপনৰ ক্ষেত্ৰত তেখেতসকলে ব্যৰ্থ হৈছে। আৰু আমাৰ কিছুমান আমাৰ BTCৰ যিটো পাৱাৰ, এই পাৱাৰখিনি তেখেতসকলে আকৌ উভতাই দিছে। 16টা ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰত আপোনালোকে চবেই জানে, 16টা ডিপাৰ্টমেণ্টটো আজিৰ দিনত DCয়ে চোৱা চিতা কৰে।